নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম দেৱালীৰ দিনা ঘৰত বা ব্যৱসায় স্থানত যদি এই চাৰিটা বস্তু দেখা পায় তেন্তে লগে লগে কৰক এই কাম। পাছত চাওক ইয়াৰ চমৎকাৰ। গতিকে বন্ধু-বান্ধৱীসকল, দেৰি নকৰি আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, দেৱালীৰ দিনা যদি এই চাৰিটা বস্তু ঘৰত বা ব্যৱসায় স্থানত দেখা পোৱা যায় তেন্তে ইয়াক অত্যন্ত শুভ হিচাপে মনা হয়। ইয়াৰ অৰ্থ হ'ল আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ ঘটিছে, কিয়নো এই পোহৰৰ উৎসৱ দেৱালীৰ দিনা মা লক্ষ্মীয়ে গোটেই পৃথিৱী ভ্ৰমণ কৰে। যদিহে দেৱালীৰ দিনা এই চাৰিটা সংকেত আপুনি পায় তেন্তে নিশ্চয় বুজিব মা লক্ষ্মীৰ প্ৰৱেশ ঘটিছে। গতিকে জানো আহক সেই চাৰিটা বস্তুনো কি কি। ইয়াৰ ভিতৰতে এক নম্বৰতে হৈছে ফেঁচা। এই ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। মানা হয় যে এই দেৱালীৰ দিনা মা লক্ষ্মীয়ে ফেঁচাত বহি পৃথিৱী ভ্ৰমণ কৰে। এই দেৱালীৰ দিনা যদি ঘৰ বা ব্যৱসায় স্থানত ফেঁচা দৰ্শন হয় তেন্তে ইয়াৰ অৰ্থ হ'ল সেই স্থানলৈ মা লক্ষ্মীৰ প্ৰৱেশ ঘটিছে। সেই ঘৰ বা ব্যৱসায় স্থানত বছৰটোলৈ মা লক্ষ্মীৰ কৃপা বৰ্ষিত হৈ থাকিব। দুই নম্বৰতে হৈছে মেকুৰী। বিশেষকৈ এই দেৱালীৰ দিনা যদি মেকুৰী দৰ্শন হয় তেন্তে ইয়াক অত্যন্ত শুভ হিচাপে মনা হয়। ইয়াৰ অৰ্থ হ'ল এই বছৰটো আপোনাৰ বাবে মা লক্ষ্মীৰ কৃপা বিশেষভাৱেই থাকিব। তিনি নম্বৰতে হৈছে এই দিনটিত যদি ব্যৱসায় স্থান বা ঘৰত চিকাৰ দৰ্শন হয় তেন্তে ইয়াক অতি শুভ হিচাপে মনা হয়। এই দেৱালীৰ দিনা চিকা দৰ্শন হোৱা মানে আপোনাৰ কোনো আকস্মিক লাভ হ'ব পাৰে, যেনে সোমাই থকা ধন ঘূৰাই পাব পাৰে বা কোনো লটাৰী আদি লগাৰ সম্ভাৱনা থাকে, বা এনে কাৰ্য আছে যি আপুনি ভবা নাই সেই কাৰ্যও পূৰ্ণ হোৱাৰ সম্ভাৱনা ঘটে। ৪ নম্বৰতে এই দেৱালীৰ দিনা যদি ঘৰতে বা ব্যৱসায় স্থানত জেঠী দেখা পায় তেন্তে জানিব এই বছৰটোত আপোনাৰ ওপৰত পৰিব পাৰে কুবেৰ দেৱৰ অশেষ কৃপা। যদিহে এই বিশেষ দিনটিত আপুনি পূব দিশত জেঠী দেখে তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ গোটেই বছৰটোৰ বাবে লাভ হ'ব সুখ সমৃদ্ধি, নাম যশ ও সফলতা। যদিহে উত্তৰ দিশত দেখে তেন্তে জানিব লাগিব যে এই বছৰটোৰ বাবে কুবেৰ দেৱৰ আপোনাৰ ওপৰত থাকিব অশেষ কৃপা, লগতে মা লক্ষ্মীৰ থাকিব বিশেষ আশীৰ্বাদ। যদিহে পশ্চিম দিশত দেখে তেন্তে ঘৰৰ সকলো সদস্যৰে স্বাস্থ্য ভালে পাৰ হ'ব, বছৰটোত কোনো ভাল খবৰ পাব। দক্ষিণ দিশত দেখা মানে ইয়াৰ অৰ্থ হ'ল সমাজ, পৰিবাৰ, ব্যৱসায় আদিৰ বিজয় সূচক। যদিহে দেৱালীৰ দিনা এই চাৰিটা সংকেতৰ ভিতৰত আপুনি এটা সংকেতো পায় তেন্তে লগে লগে কেইটামান চাউল ছটিয়াই দি আপুনি 2 হাত জোৰ কৰি মা লক্ষ্মীৰ এই সংকেতক বুজি আপুনি আপোনাৰ মনৰ কামনা এইদৰে জনাওক। মা লক্ষ্মী, ভগৱান গণেশ আৰু কুবেৰ দেৱৰ যেন সদায় সেইখন ঘৰ বা সেই ব্যৱসায় স্থানত পূৰ্ণ কৃপাদৃষ্টি থাকে তাৰে প্ৰাৰ্থনা জনাওক।